নমস্কাৰ বন্ধুসকল, মই দেৱগত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোত ক'ম যে বাজাজ কোম্পানীয়ে এখন নতুন বাইক লঞ্চ কৰিবলৈ যাবলৈ ওলাইছে আৰু সেই বাইকখন হৈছে বাজাজ পালচাৰ NS 125। আৰু এই বাইকখন আপোনাৰ 2019 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ শ্ব'ৰুমত এভেইলেবল হ'ব। বাজাজৰ পালচাৰ যোনটো 135 সিসি যোনটো বাইক আছিল সেইটো বন্ধ হোৱাৰ পিছত 135 LS লঞ্চ কৰিছিল আৰু এতিয়া 135 LS বন্ধ হোৱাৰ পিছত বাজাজে NS সিৰিজৰ 125 সিসি নামৰ এখন বাইক লঞ্চ কৰিবলৈ যাবলৈ ওলাইছে। তো আজি এই বাইকখনৰ বিষয়ে আপোনালোকক মই দুআষাৰমান ক'ম আৰু এই বাইকখনৰ স্পেচিফিকেশ্যনৰ বিষয়ে আপোনালোকক দুআষাৰমান ক'ম। তো আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বাজাজ কোম্পানীয়ে আজি অলপ দিনৰ আগত বাজাজ পালচাৰ সিৰিজৰ 135 সিসিৰ এখন বাইক লঞ্চ কৰিছিল আৰু সেই বাইকখন অলপ দিন চলাৰ পাছত বন্ধ হৈ গৈছিল আৰু বন্ধ হৈ যোৱাৰ পাছত তেওঁলোকে পুনৰ 135 LS নামৰ এখন বাইক লঞ্চ কৰিছিল আৰু সেই বাইকখনো প্ৰায় 1-1.5 বছৰ চলাৰ পাছত বন্ধ হৈ গৈছিল আৰু বন্ধ হৈ যোৱাৰ পাছত এতিয়া 2019 চনত বাজাজ কোম্পানীয়ে পালচাৰ সিৰিজৰ NS 125 সিসিৰ এখন বাইক লঞ্চ কৰিবলৈ যাবলৈ ওলাইছে। আজি সেই বাইকখনৰ বিষয়ে আজি আপোনালোকৰ আগত মই দুআষাৰমান ক'ম আৰু ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে দুআষাৰমান ক'ম। তো এই বাইকখনত আপোনালোকে দেখিবলৈ পাব যে এই বাইকখনত আপোনালোকে যোনটো ইয়াৰ ইঞ্জিন দেখিবলৈ পাব সেইটো হৈছে BS6ৰ ইঞ্জিন আপোনালোকে এই বাইকখনত দেখিবলৈ পাব। সাধাৰণতে এতিয়া যোনবিলাক বাজাজ কোম্পানীৰ যোনবিলাক পালচাৰ সিৰিজৰ যোনবিলাক বাইক আছে সেইবিলাকত আপোনালোকে যোনটো ইঞ্জিন পাই আছে সেইটো BS4 ইঞ্জিন, কিন্তু এই NS 125 সিসিৰ যোনখন বাইক লঞ্চ হ'ব এইখন আপোনাৰ 2019 চনৰ ছেপ্টেম্বৰৰ ভিতৰত ওচৰৰ শ্ব'ৰুমত আপোনাৰ এভেইলেবল হ'ব। এই বাইকখনত যোনটো আপোনালোকে ইঞ্জিন দেখিবলৈ পাব সেই ইঞ্জিনটো হ'ব BS6ৰ ইঞ্জিন আৰু এইখনেই বাজাজৰ প্ৰথম BS6ৰ ইঞ্জিনৰ বাইক তেওঁলোকে ছেপ্টেম্বৰৰ ভিতৰত লঞ্চ কৰিব। এইখন হৈছে বাজাজ পালচাৰ NS 125 সিসি আৰু এই বাইকখনত আপোনালোকে যোনটো পাৱাৰ পাব, যোনটো মেক্সিমাম পাৱাৰ হ'ব সেইটো 12 bhp আৰু 8500 RPMৰ ওপৰত আৰু এই বাইকখনত যোনটো টৰ্ক পাব সেইটো হৈছে 11 নিউটন মিটাৰ 6000 RPMৰ ওপৰত আৰু এই বাইকখনত আপোনালোকে যোনটো গিয়াৰ বক্স হ'ব সেইটো 5 স্পীড গিয়াৰ বক্স, মানে 5টা গিয়াৰ এই বাইকখনত আপোনালোকে পাব আৰু এই বাইকখনত যোনটো ইঞ্জিন হ'ব সেইটো হ'ব 124 সিসিৰ এটা সিংগল চিলিণ্ডাৰ ফিউল ইনজেকশ্যন ইঞ্জিন, মানে এইটো আপোনাৰ এই বাইকখনত কাৰ্বেৰেটৰ চিষ্টেম নাপায়, এইটো হ'ব ফিউল ইনজেকশ্যন, মানে এটা FI ইঞ্জিন আপোনালোকে পাব। আৰু এই বাইকখনৰ যোনটো ৱেইট হ'ব, যোনটো কাৰ্বো ৱেইট, সেই ৱেইট হ'ব 126 kg আৰু ইয়াৰ যোনটো এই বাইকখনৰ যোনটো ফিউল টেংক কেপাচিটি হ'ব সেইটো হ'ব 10 লিটাৰ। ইয়াৰ যোনটো বাইকৰ টেংক মানে ফিউল টেংক হ'ব সেইটো 10 লিটাৰ এটা ফিউল টেংক আপোনালোকে এই বাইকখনত পাব। আৰু এই বাইকখনত আপোনালোকে প্ৰথমবাৰৰ বাবে বাজাজ কোম্পানী এই বাইকখনতে প্ৰথম দিবলৈ যাবলৈ হৈছে CBSৰ চিষ্টেম, যোনটো ব্ৰেকিং চিষ্টেম। যিবিলাক এতিয়া ধৰি লওক আপোনাৰ হুণ্ডা যোনবিলাক বাইক আছে সেইবিলাকত যোনটো CBS চিষ্টেম থাকে, মানে কম্বাইন ব্ৰেকিং চিষ্টেম, সেই কম্বাইন ব্ৰেকিং চিষ্টেমটো এতিয়া বাজাজ কোম্পানীটো পাব। এই বাজাজ কোম্পানী এই পালচাৰ NS 125 সিসিৰ যোনখন এই বাইকখনত আপোনালোকে কম্বাইন ব্ৰেকিং চিষ্টেম এই ফেচিলিটিটো আপোনালোকে পাব, যোনটো বাজাজ কোম্পানীয়ে প্ৰথম এই বাইকখনতে দিবলৈ লৈছে। আৰু এই বাইকখনৰ প্ৰাইচৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকৰ যোনখন পালচাৰ NS 125 সিসিৰ যোনখন বাইক, যোনখন বাজাজে যোনখন লঞ্চ কৰিবলৈ যাবলৈ ওলাইছে, এই বাইকখনৰ যোনটো এক্স শ্ব'ৰুম প্ৰাইচ হ'ব এইটো প্ৰায় 65,000 পৰা 70,000ৰ ভিতৰত ইয়াৰ প্ৰাইচ হ'ব, যোনটো এক্স শ্ব'ৰুম প্ৰাইচ। আৰু এই বাইকখন আপোনালোকে 2019 চনৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 3 মাহৰ ভিতৰত আপোনালোকৰ ওচৰৰ শ্ব'ৰুমত এভেইলেবল হ'ব। তো এই বাজাজ পালচাৰ NS 125 সিসি বাইকখনৰ বিষয়ে আজি আপোনালোকৰ আগত মই এই দুআষাৰমান ক'লোঁ, ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে দুআষাৰমান ক'লোঁ আপোনালোকৰ আগত। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব আৰু লাইকৰ লগতে শ্বেয়াৰটো কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি আজি প্ৰথমবাৰৰ বাবে আপোনালোকে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।